হেল্ল' গাইজ, নমস্কাৰ। দ্য ফাৰ্মাৰ গাই হিয়েৰ। আশা কৰোঁ সকলো ভালে আছে। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ পিনি। আজি আপোনাৰ ভিডিঅ'টো টি গাৰ্ডেনৰ ওপৰত হ'ব। ঘৰৰ ওচৰতে এখন টি গাৰ্ডেন আছে, তাতে অকণমান ঘৰত বহি ব'ৰ হৈ আছিলোঁ। বহুত দিন সেইফালে যোৱাও নাছিলোঁ, তো এতিয়া তালৈকে বুলি ওলাইছোঁ। ঘৰৰ পাছফালেদিও যাব পাৰি, মেইন ৰাস্তাইদি যাব পাৰি। এতিয়া আহোঁতে আমি মেইন ৰাস্তাই দি আহিছোঁ। ঘৰলৈ আহোঁতে পাছফালে নিজৰ ঘৰৰ পিছফালে দি আহি যাম, আৰু এটা ৰাস্তা আছে। তো এতিয়া এইটো হৈ গ'ল আপোনাৰ, বৰ্তমান আছোঁ নআলি ৰাস্তাত যোৰহাট যোৱা। বৰ্তমান জালুকনি পাইছোঁ। তো জালুকনিৰ পৰা আপোনাৰ চাৰিআলিটোৰ লেফ্ট ছাইডত সোমাই গ'লে পায় আপোনাৰ য'লৈ গৈ আছোঁ। আগতেও যাওঁ, কিন্তু বহুত দিন হৈ গ'ল কামৰ সূত্ৰে এইপিনেও অহা নহয়, আৰু কাম থাকে বহুত, ওলাই আহিবলৈ টাইমো নাপাওঁ। চ' বহুত দিন অহা নাই। ৰাস্তাবিলাকো ভাল হৈছে, মাজতে ৰাস্তাটো বহুত বেয়া হৈছিলে। তো বৰ্তমান এতিয়া ৰাস্তা পাতিও ভাল হৈছে। এইফালে আহি ভাল লাগে, পৰিৱেশটো খুব ঠাণ্ডা। আৰু এইফালে সৰুতে যেতিয়া ক্লাছ 6-7 আছিলোঁ, খুব আহোঁ এইফালে। ক্ৰিকেট খেলিব আহোঁ, ফুটবল খেলিব আহোঁ, আৰু কিছুমান মইনা পাৰিজাতৰ প্ৰগ্ৰেম থাকে, সেইবিলাকতো অহা হয়। তো যাওঁতে এতিয়া দেখা পাই যাম চাগে স্কুলখন, এখন স্কুলৰ ফিল্ড আছে, তাতে মইনা পাৰিজাতৰ প্ৰগ্ৰামবিলাক হয়। আৰু পাৰ হৈ পিনি আৰু এখন ফিল্ড আছে, তাতে ফুটবল খেলিব আহোঁ। আৰু যোনখন ফিল্ডৰ কথা কৈ আছিলোঁ, স্কুলৰ লগত থকা ফিল্ডখন, আপোনাৰ একচুৱেলি ইয়াতে আছোঁ বৰ্তমান এতিয়া একজেক্টলি। তো ইয়াতে সৰু থাকোঁতে আহোঁ, যেতিয়া সৰু আছিলোঁ। তো ইয়াত পাৰ হৈ পিনি আৰু এখন ফিল্ড আছে, তাতে আপোনাৰ ফুটবল খেলিব আহোঁ। এইফালে আছে বহুতকেইখন ফিল্ড আছে এইটো এৰিয়াত, আৰু আপোনাৰ বাগান এৰিয়াও পৰি যায়। বাগান এৰিয়াত ফিল্ডবিলাক অকণমান বেছিও থাকে, আৰু জেগাবিলাক খুব ঠাণ্ডা জেগা হয়, গাঁৱৰ মাজৰ জেগা। পৰিৱেশটো খুব ঠাণ্ডা, ফুৰি ভাল লাগে। কিন্তু আগতকৈ অকণমান পৰিৱেশবিলাক বেয়া হৈছে। এইফালে ফেক্টৰী 2-3টামান বহিছে, উপায়ো নাই, জেগাডোখৰ ডেভেলপ হ'বৰ কাৰণে ফেক্টৰী বহিছে। আৰু যোনখন ফুটবল ফিল্ডৰ কথা কৈ আছিলোঁ, এইটো ছাইডে ফুটবল খেলিয়ে আছে বৰ্তমান। তো ৰাইট ছাইডে আপোনাৰ য'ত আহি আছিলোঁ, যোনখন টি ষ্টেট আহি আছিলোঁ, ৰাইট ছাইডৰ পৰাই ষ্টাৰ্ট। আৰু বহুত ডাঙৰ টি ষ্টেট হয় এইখন, পাণবাৰী, নাৰায়ণপুৰ বুলি কয়, নাৰায়ণপুৰ টি ষ্টেট। তো যাওঁ, আগলৈ গৈ থাকোঁ, আপোনালোকক দেখুৱাই গৈ থাকিম টি ষ্টেটখন কেনেকুৱানো, কি ধৰণৰ। ইয়াতে খুব মানুহ ফটো উঠিব আহে, আগত গৈ পিনি ধুনীয়া জেগা আছে। তো ব'লক ভিডিঅ'টোত আগবাঢ়ি গৈ থাকোঁ। তো টি ষ্টেটখন অকণ আপোনালোকক দেখাই যাওঁ। ময়ো বহুত দিন অহা নাছিলোঁ, তো এইফালে আহিলোঁ যেতিয়া ভিডিঅ' এটা বনাই লৈ যাওঁ, আপোনালোকক দেখুওৱা হ'ব, শ্বেয়াৰ কৰাও হ'ব। তো লেটছ মুভ অন টু দ্য ভিডিঅ' গাইজ। আগবাঢ়ি গৈ থাকোঁ, আপোনালোকক দেখুৱাই গৈ থাকিম। এইফালে দেখিছে পূৰা সেউজীয়া পৰিৱেশ। এইফালে এইটো যোনটো ছাইডে গৈ আছোঁ, এইটো অকল এইটো ছাইডে আছে। আগত গৈ পিনি বহুত ছাইড বাগান আছে। আপোনাৰ বহুত ডাঙৰ এৰিয়া হয় এইটো। আপোনাৰ জালুকনিৰ পৰা সোমাই পিনি এইডোখৰ পৰা ষ্টাৰ্ট হৈ পিনি আপোনাৰ ইফাললৈ বহুত মানে ভিতৰলৈকে আছে। তো এইটো আমি জাষ্ট ছাইডটোহে গৈছোঁ। এইটো এতিয়া যোনডোখৰত আছোঁ, এতিয়া বহুত ছাইড আছে এইডোখৰ বাগান। পাণবাৰী এইটো ছাইডে পাণবাৰী পৰে, এইটো ছাইডে জালুকনি, এনেকুৱা সেইটো হিচাপত আছে। আৰু এইবিলাকত ইয়াতে পাত জুখি আছে, মেবি পাত চাত তুলি আহিছে। হয়, এইটো পাত তুলি আহি পিনি ইয়াতে পাত ওজন কৰিছে, কাৰণ কি এতিয়া সময়ো হ'ল, পাত তোলা 4টা বাজিব হ'ল। 4টা বজা নাই একজেক্টলি, বাজিব যোৱা অৱস্থা। তো ছুটিও কৰিছে। 4টা বজাৰ পিছত চিঙাখিনি চাগে ঠিকা চিঙে, ইমান বিশেষকৈ নাজানো, চবৰে নিয়মবিলাক বেলেগ বেলেগ। তো বহুত ধুনীয়া পাত ওলাই আছে ইয়াতে, জেগাবিলাকত আহি ভাল লাগে। আৰু বহুত ডাঙৰ গছ কেইজোপামান আছে, পুৰণা গছ হয়, বহুত ওখ গছ হয়। কি গছ নাজানো বাৰু, কিন্তু ৰাস্তাবিলাক আগতকৈ যোনফালেদি আহিছিলোঁ, আগতকৈ বহুত ভাল হ'ল ৰাস্তাবিলাক। আৰু এইফালে প্লাকিং কৰি কমপ্লিট হৈ গ'ল এইটো ছাইডত, আৰু এইপিনে গছপুলি ৰুই থৈছে নতুনকৈ মাজত। এইফালে খুব সম্ভৱ এইফালে প্লাকিং কৰি হৈ গ'ল। আৰু এইটো ছাইডত বৰ্তমান এই অপজিট ছাইডত কৰি আছে, য'ত ৰখি আছোঁ এতিয়া। এইটো ছাইডে লাহে লাহে য'ত বাচি মেবি পাত ছিঙি আছে, 2-এজন মানুহে দেখা পাইছোঁ, কিন্তু এইটো ছাইডে বেছি। আৰু চব এতিয়া ঘৰাঘৰি গৈ আছে। আৰু এইটো ছাইডত য'ত ৰখি আছিলোঁ, এইখিনিয়ে হয়। এইখিনি প্লাকিং কৰি কমপ্লিট হৈ গ'ল। তো এইটো ছাইডে এতিয়া প্লাকিং কৰাই আছে। খুব ধুনীয়া পৰিৱেশ, ইয়াত আহি পিনি খুব ধুনীয়া লাগে। খুব ফ্ৰেছ এয়াৰ পোৱা যায়, আৰু বাগানৰ মাজত খুব হাই হাল্লা নাই, একদম এটা গ্ৰীনাৰী পৰিৱেশত থাকিব বুলি, এনভাইৰনমেণ্টৰ মাজত নিজে ভাল লাগে। আগতে খুব আহিছিলোঁ এইফালে, এতিয়া কামৰ কাৰণে আহিব নোৱাৰা হ'ল। তো আজি বহুত দিনৰ পিছত সময় পালোঁ আহিবলৈ, তো অকণমান ফুৰি যোৱাও হ'ল। এইজোপা গছৰ কথাই কৈছিলে, এজোপা বহুত ওখ গছ হয়, এজোপা কি গছ নাজানো, কিন্তু বহুত ওখ হয় গছজোপা, আৰু ভালো লাগে দেখাত। আৰু এইটো ছাইডে মানুহ ঘৰি অহা যোৱা কৰি আছে। এইটো ছাইডে চিধা গ'লে এইপিনে বাগানৰ ফেক্টৰী আছে, আৰু এইটো ছাইডে আপোনাৰ বহুত ছাইড বাগানেই আছে। এইটো ছাইডে একেখন বাগানেই হয়,
ডিভাইড হৈ আছে দুটা পাৰ্টত আৰু প্ৰায়ভাগ মানুহ ছুটি কৰিছে এতিয়া এইপিনে ভিতৰলৈ এইকেইগৰাকী সোমাই গৈছে কি ঠিকাপাত ছিঙিব মেবি মেক্সিমাম মানুহ ছুটি কৰিলে তেতিয়া আহোঁতে ষ্টাৰ্টিঙত ওজন কৰা আছিলে পাত তুলিবৰ কাৰণে গাড়ী আহিছে এইবিলাক বাগানৰে গাড়ী হয় পাতবিলাক গৈ পানী ষ্টাৰ্টিঙত দেখা পাই ওজন কৰি আছে কালেকশ্যন কৰিব গৈ আছে ইফালৰ পৰা কালেকশ্যন কৰি এইপিনে অলপমান আগত গৈ পিনি ফেক্টৰী আছে নিজৰে ফেক্টৰী হয় নিজা বাগান নিজা ফেক্টৰী তো ইয়াৰ পৰা অকণমান আগলৈ গুচি যাওঁ আগত আৰু বাগান আছে আগত একেখন বাগানে হয় আগত বহুত ডাঙৰ এৰিয়া হয় গ্ৰীণ হাউচ আছে তাৰ নিজৰ ফেক্টৰী আছে আৰু নামঘৰো আছে ইফালে আগত গৈ গৈ আপোনাৰ চুঙি এনেকৈ উচুঙি ঢলাজান তামোলবাৰী আৰু এইফালে বাঘৰ চুক এইবিলাক জেগা ওলাব পাৰি বুঢ়াগাঁও চুঢ়াগাঁও লোকেলিটি মানুহে চিনি পাব আমাৰ সেইটো মই তিতাবৰৰে হয় তো ইফালে প্লাকিং কৰা নাই ইফালে পাতবিলাক দীঘল হৈ আছে খুব সময় এইবিলাক কালি পৰহি পৰাই ষ্টাৰ্ট কৰিব আৰু এই ঘৰবিলাক দেখিছে যে ইয়াতে আপোনাৰ পাত ছিঙি আনি পিনি পাতটো ষ্ট'ৰ কৰি থয় ইয়াৰ পৰা পাতটো ওজন কৰি মেলি ইয়াৰ পৰা নিজৰ গাড়ী আহি পিনি পাতটো তুলি লৈ যায় তো এতিয়া বৰ্তমান ফেক্টৰীৰ ফালে গৈ আছোঁ ফেক্টৰীৰ ফালে আগবাঢ়ি গৈ থাকোঁ আৰু এইটো ছাইডত আপোনাৰ এইবিলাক মানুহ ফেক্টৰীলৈকে গৈ আছে এতিয়া পাত ছিঙি পিনি আজৰি হৈ নিজৰ ওজন লৈ পিনি আজি খুব পে'মেণ্টটো দিব চাগে আৰু পূজা আহি আছে পূজাৰ আগে আগে এতিয়া আপোনাৰ বনাছৰ টাইম আহি গ'ল বনাছটো পূৰা দিব বাগানত পূজাৰ আগে আগে দুৰ্গা পূজা আৰু ফেক্টৰীৰ কথা কৈ আছিলে যে সেয়াই হয় ফেক্টৰী ইয়াৰ ভিতৰতে ফেক্টৰী আছে পাতবিলাক নিজৰে পাত প্লাগ ইন কৰে বেলেগৰ এই ফেক্টৰীত বেলেগৰ পাত নলয় কিন্তু কিছুমান ফেক্টৰীত বেলেগৰো পাত লয় এইটো ফেক্টৰীত নিজৰ পাতেদিয়ে চলাই থাকে আৰু আমাৰ ঘৰৰ ওচৰত যোনখন বাগান আছে বৰুৱাজান মালিক একেজনে হয় বৰুৱাজানৰ পাতটো ইয়ালৈকে আহে তো ইয়াৰ ভিতৰত দেখিছে ফেক্টৰীত মানুহ গোট খাই আছে ইয়াতে খুব সম্ভৱ ওজন কৰি মেলি পইচা পাতিৰ কাৰণে আহিছে আৰু আজি পে'মেণ্ট ডে হয় আৰু ইফালে পাত কালেকশ্যন কৰি আছে ইফালে পাত আনি আছে এই ফেক্টৰীলৈকে আনিছে একেখন বাগানৰ ৰাইট ছাইডে যিমানটো দেখি আছে তাতকৈ আৰু এক্সটেণ্ড হৈ আছে লেফ্ট ছাইডে বেছি নাই কিন্তু ৰাইট ছাইডে বেছি এক্সটেণ্ড আছে ৰাইট ছাইডে এইপিনে বাগানৰ মাজেদি ক'ৰবাত যাবও পাৰি এইটো ছাইডে দুটা ৰাস্তা আছে এটা ঢলাজান যাব পাৰি এটা কোনটো ছাইডে যায় মই বিশেষ নাজানো এটা ৰাস্তা ঢলাজান যোৱা ৰাস্তাটো এইপিনে গটঙা টি ষ্টেট আছে এইটো ছাইডত ভালেকেইখন টি ষ্টেট আছে গটঙা আছে কুহুম বাগান আছে তো এইটো ছাইডে আমি যদি চিধা গৈ ৰাইট ছাইড লৈ লওঁ বাগানৰ ভিতৰেদি আমি কাজিৰঙা গল্ফ ৰিজৰ্টো যাব পাৰোঁ এইপিনে বহুত শ্বৰ্টকাট হয় বাৰু কিন্তু ৰাস্তাটোহে বেয়া এতিয়া বনালে যদি গম নাপাওঁ এইফালৰ পৰা ইটো ছাইডৰ পৰা বনালে বাৰু যোৰহাট ছাইডৰ পৰা কিন্তু এইটো ছাইডৰ পৰা যদি বনালে গম নাপাওঁ বহুত দিন আহোঁ আৰু এতিয়া চিধা গৈ থাকিলে আপোনাৰ অকণমান আগত গৈ এইটো টি ষ্টেট এডোখৰতে এণ্ডিং হয় আৰু টি ষ্টেটৰ পৰা ওলাই আহিলোঁ এইপিনে ভাবিলোঁ আৰু খেতিও আছে এইফালে গাঁও আছে খেতি চাই যাওঁ বুলি ভাবিলোঁ খেতি আমাৰ ইফালতকৈ ভাল হৈছে আমাৰ এইফালে খুব ৰঙা পৰিছে ধান গছবিলাক এইবিলাক কিমান ৰঙা পৰা নাই সেউজীয়া হৈ আছে পৰিৱেশটো খুব ধুনীয়া লাগিছে খুব ঠাণ্ডা এইফালে গাড়ী ঘোঁৰা নাই হেলনা নাই তো এইফালে আহি খুব ভাল লাগে সেইটো কাৰণে তো আজি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে আৰু বিশেষকৈ এইফালে চালোঁ আমাৰ সেইফালতকৈ ধানৰ খেতিটো আমাৰ এইফালতকৈ ভাল হৈছে কাৰণ কি আমাৰ এইফালে নেক্সট ভিডিঅ'ত দেখাম আমাৰ এইফালে খেতিত কিমান ধানৰ প্ৰব্লেম হৈছে ৰঙা পৰি গৈছে দৰৱ ইউজ কৰিব লগা হৈছে তো আপোনালোকৰ ফালে খেতি কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু বতৰ আপোনালোকৰ ফালে কেনেকুৱা বৰ্তমান জনাব আমাৰ এইফালেতো এইকেইদিন বৰষুণে দি আছে আজি বাৰু বৰষুণ দিয়া নাই তো আজি অকণমান ডাৱৰীয়া হৈ আছে ডাৱৰ তুলি আছে ৰাতিলৈ হয়তো বৰষুণ আহিব আৰু ৰাতিটো এইকেইদিন ৰেগুলাৰ বৰষুণ দিয়ে আছে তো এইবিলাক খুব সম্ভৱ ৰঞ্জিত পাইজোম এনেকুৱা খেতি হয় এইটো ছাইডৰ মানুহৰ ৰঞ্জিত পাইজোম এনেকুৱা খেতিয়ে কৰে আৰু পিছতীয়া খেতি হয় এইবিলাক আগতীয়া নহয় আৰু এতিয়া আহি আপোনাৰ ঘৰৰ ফালে যাম কিন্তু এইটো ৰাস্তা বনোৱা নাই একজেক্টলি এইটো বেয়া হৈ আছে এতিয়াও বেয়া হৈ আছে এইফালে এইটো লাইনৰ দোকান হয় এইবিলাক এইটো বাগানৰ লাইন হয় লেফ্ট ছাইডে দোকানত পানী বটল এটা লৈ লওঁ আগতকৈ বহুত উন্নত হ'ল খালী জেগাবিলাক ৰাস্তাটোহে উন্নত হোৱা নাই এইফালে তেখেতলোকৰ ৱাটাৰ ছাপ্লাই বাগানত যিহেতু ৱাটাৰ ছাপ্লাই থৈ দিয়া আহে বাগানৰ ফালৰ পৰা তো এইফালে পানী ল'ব আহিছে চাগে গাড়ী লৈ ঠেলা গাড়ী লৈ দেখা পাইছোঁ তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি বাগানৰ বিষয়ে যিমানখিনি ফুৰিব আহিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু চেনেলটো ভিডিঅ'বিলাক চাই যদি ভাল পাইছে কণ্টেণ্টবিলাক চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোক ভালে থাকক জয় অসম জয় শ্ৰীৰাম